Hello everyone, আজি আমি ক্লাস 6 8 নম্বৰ চেপ্টাৰ বডি মুভমেন্ট দেহৰ চলন পাৰ্ট 2 অলপ চমুকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম। আশা কৰিছো আপোনালোকে ভিডিওটো লাষ্ট লৈকে থাকিব আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে ভিডিওটো লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তো ফাৰ্ষ্টত আমি আহিছো ফাৰ্ষ্টত বডি মুভমেন্টস তো পাৰ্ট 2 স্টাৰ্ট কৰাৰ আগতে আমাৰ জানিব লাগিব যে হোৱাট ইজ বডি মুভমেন্টস মানে দেহৰ চলন কি। আমি দৈনন্দিন জীৱনত যিবোৰ কাম কৰোঁ নাইবা আমি এঠাইৰ পৰা আনঠাইলৈ যাওঁতে আমাৰ ভৰিখন যে আমি কি কৰোঁ মুভ কৰোঁ মানে এটা ঠাইৰ পৰা আনটো ঠাইলৈ লৈ যাওঁ আৰু আমি কেতিয়াবা কিবা কাম কৰোঁতে আমাৰ হাতখন আমি কি কৰোঁ লৰচৰ কৰোঁ। এইবোৰ যে আমাৰ এঠাইৰ পৰা আনঠাইলৈ যায় নহলে কিবা বেলেগ ডাইৰেকশ্যনত আমাৰ বডি পাৰ্টস মানে দেহৰ অংগবোৰ যে মুভ কৰে মানে চলন ফিৰণ কৰে এইখিনিকে আমাৰ বডি মুভমেন্ট বুলি কোৱা হয়। এতিয়া ইংৰাজীত যদি ডেফিনেশনটো পঢ়িব যাওঁ কি হ'ব, বডি মুভমেন্ট ইজ দ্য চেঞ্জ ইন দ্য পজিশন অফ এ বডি পার্ট উইথ রেসপেক্ট টু দ্য হোল বডি। মানে বডি মুভমেন্ট ইজ দ্য চেঞ্জ মানে পরিবর্তন। কিহৰ পরিবর্তন? পজিশনৰ। কত আমাৰ বডি পার্টস আমাৰ অংগবিলাক যে আছে আমাৰ অংগবিলাকৰ পজিশনৰ পৰিবৰ্তন হ'ব কিহৰ উইথ ৰেসপেক্ট টু দ্য হোল বডি মানে গোটেই বডিটো কৈ মানে আমাৰ লৈ আমাৰ কি হ'ব পজিশনৰ আমাৰ অংগবোৰৰ কি হ'ব চেঞ্জ হ'ব। এইটোকে আমাৰ বডি মুভমেন্টস বুলি কোৱা হয়। আশা কৰিছো আপোনালোকে বুজি পাইছে। তাৰ পিছত আমি পঢ়িম যেটো জয়েন্ট সন্ধি। এতিয়া জয়েন্ট কি বস্তু সন্ধি কি বস্তু। এতিয়া আমি যে আমাৰ কি আঁঠু নাইবা আমাৰ হাতখনৰ যে কিছুমান জয়েন্ট আছে মানে আমাৰ কিছুমান দুটা আমাৰ হাড় যে আছে দুটা হাড় একলগে লাগিছে যত এইখিনি পাৰ্টক আমি কি বুলি কওঁ সন্ধি বুলি কওঁ জয়েন্ট বুলি কওঁ। ইয়াতে ডেফিনেশনটো কি হ'ব, where two parts of our body seems to be joined together like elbow তাৰ পিছত shoulder আৰু neck, these places are called joint। অসমীয়াত পঢ়িবলৈ গলে কি হ'ব ইয়াতে আমাৰ যত শৰীৰৰ দুটা অংশ একেলগে হৈ জোৰা লাগি থাকে যেনে কিলাকুটি কান্ধ বা ডিঙি এনে ঠাইবোৰক সন্ধি বোলা হয়। আশা কৰিছো গম পাইছে। তাৰ পিছত আমি ইয়াতে পঢ়িম কি কিছুমান সন্ধি কিছুমান জয়েন্ট আছে আমাৰ শৰীৰত এই জয়েন্ট বিলাকৰ বিষয়ে পঢ়িম আমি। ইয়াতে প্ৰথমটো দিয়া আছে বল আৰু সকেট জয়েন্ট। বল আৰু সকেট জয়েন্ট কি বল আৰু সকেট সন্ধি কি বস্তু। এতিয়া ডেফিনেশনটো দিয়া আছে the rounded end of one bone fits into the hollow space of the other bone, such a joint is called ball and socket joint। মানে এটা হাড়ৰ ঘূৰণীয়া মূৰটো আনটো হাড়ৰ ফুটা ঠাইত সোমাই যায় এনে সন্ধিবোৰক বল আৰু সকেট সন্ধি বোলে। মানে বল আৰু সকেট সন্ধি বেসিক্যালি ক'বলৈ গলে কি যে বল আৰু সকেট সন্ধিৰ সহায়ত আমি কি কৰিব পাৰো আমাৰ হাতটো আমাৰ যিবোৰ অংগ যত বল আৰু সকেট সন্ধি থাকিব এইটো আমি ফুল ঘূৰাব পাৰো মানে গোটেইখিনি ঘূৰাব পাৰিম। যেনেকুৱা ভাবিছো এইখন আমাৰ শোল্ডাৰ আৰু এইটো আমাৰ হাত। এই হাতটো আমি কি কৰিব পাৰো 360 ডিগ্ৰীত আমি ঘূৰাব পাৰিম 180 ডিগ্ৰীত ঘূৰাব পাৰিম। তাৰ মানে কি হৈছে আমাৰ এইটোকে বল আৰু সকেট সন্ধি বুলি কোৱা হ'ব। তাৰ পিছত আছে আমাৰ পিভটাল জয়েন্ট। ঠিক আছে। এতিয়া পিভটাল জয়েন্ট কি কেন্দ্ৰীয় সন্ধি। পিভটাল জয়েন্ট allow us to bend our head forward and backward and turn to head to our right or left in a pivotal joint cylindrical bone rotates in a ring। মানে এটা সন্ধিৰ বাবে আমি আমাৰ মূৰটো আগ পিছ কৰিব পাৰো আৰু মূৰটো সোঁফালে বা বাওঁফালে ঘূৰাব পাৰো। কেন্দ্ৰীয় সন্ধিৰ ক্ষেত্ৰত চুঙাকৃতি হাড় এডালে এটা আঙুঠিত ঘূৰে। মানে আমাৰ কি কৈছে যে আমাৰ মূৰখন যে আছে আমি মূৰখন যে আগ পিছ কৰিব পাৰো নহলে ওপৰত তলত কৰিব পাৰো এইবোৰ কাম কিহৰ ফলত হয় পিভটাল জয়েন্টৰ কাৰণে হয় কেন্দ্ৰীয় সন্ধিৰ কাৰণে হয়। আশা কৰিছো আপোনালোকে বুজি পাইছে।
তাৰপিছত আমি আহিম হিং জইণ্ট। এতিয়া হিং জইণ্ট কি বস্তু, ঠিক আছে, কব্জা সন্ধি। ইয়াতে অলপ স্পেলিংটো মিষ্টেক হৈছে, অসমীয়াটো চাই ল'ব। কব্জা সন্ধি। A hinge joint is a type of joint that exists in the body and serves to allow motion permeably in one plane. মানে মই কৈছোঁ আপোনালোকে দৰ্জাৰ কব্জাবোৰ দেখিছেনে? এইবোৰ কি হয়, হয় বন্ধ হয় নহ'লে খোলে, কিন্তু অপজিট ডাইৰেকশ্যনৰ আমাৰ নুখোলে। মই আপোনাক বুজাই দিছোঁ। এইটো আপোনাৰ হাত, আপুনি এইটো জইণ্ট আছে আৰু ইয়াতে আমাৰ শোল্ডাৰটো আছে, এইখন আমাৰ হাত, ইয়াতে এটা জইণ্ট আছে না। হাৰ্টটো আমি কি কৰিব পাৰোঁ, ইফালে মুভ কৰিব পাৰোঁ নহ'লে ইফালে মুভ কৰিব পাৰোঁ, কিন্তু আমি এইটোক ইফালে মুভ কৰিব নোৱাৰোঁ। এইটো কব্জাৰ দৰে কাম কৰিব, মানে আগফালে যাব, বন্ধ হ'ব, এনেকৈ বন্ধ হ'ব, আকৌ কি হ'ব, খুলি যাব, কিন্তু তাৰ পিছফালে নাহে। এইটো আপোনালোকৰ আঙুলিবোৰ দি চাব পাৰে। আঙুলিবোৰ আপুনি পিছফালে হেঁচি দিয়ক, পিছফালে নাযাব, কিন্তু আগফালে মুৰি যাব, আকৌ খুলি যাব, কিন্তু পিছফালে নাযায়। এইটোৱে হৈছে হিং জইণ্ট বা আমাৰ কব্জা সন্ধি। আশা কৰিছোঁ বুজি পাইছে। ইয়াতে ফটোখন দি আছে, আপোনালোকে চাব। এইটো কি কৰিব, ইফালে যাব আৰু ইফালে আহিব, কিন্তু এইখিনি যে ঠাই আছে ইয়াৰ ইফালে নাযায়। এইটোকে আমাৰ কি বুলি কয়, কব্জা সন্ধি বুলি কোৱা হয়। এইটো আঁঠুৰ কব্জা সন্ধি আমাৰ। এতিয়া আমি পঢ়িম ফিক্স জইণ্ট বা অচল সন্ধি। এতিয়া ফিক্স জইণ্ট কি, আমাৰ দেহত কিছুমান জইণ্ট বা সন্ধি এনেকুৱা ধৰণৰ আছে যিবোৰ আমাৰ কি মুভ কৰিব নোৱাৰে, মানে লৰচৰ কৰিব নোৱাৰে। এইবোৰ সন্ধিক আমাৰ কি বুলি কোৱা হয়, ফিক্স জইণ্ট বুলি কোৱা হয়। ইয়াতে আমাৰ ডেফিনেশ্যন দিয়া আছে, some joints between bones in our head are different from those we have discussed so far. The bones cannot move at these joints. Such joints are called fixed joint. আশা কৰিছোঁ আপোনালোকে বুজি পাইছে এইটো, যে কিছুমান আমাৰ অংগ আছে, আমাৰ শৰীৰত বোনছ আছে, মানে হাড় আছে, যিবোৰ আমি কি কৰিব নোৱাৰোঁ, মুভ কৰিব নোৱাৰোঁ। তাৰপিছত দি আছে স্কেলেটন বা জকা। এতিয়া আমি কিবা এটা বনোৱাৰ আগতে তাৰ আগতে এটা কি কৰোঁ, এটা এনে প্ৰেক্টিছ কৰিবৰ কাৰণে এটা ডায়েগ্ৰাম বনাই লওঁ। আমি এটা কি চিত্ৰ বনাই লওঁ, যে এই চিত্ৰ হিচাপে আমি কামটো কৰিম। তো আমাৰ শৰীৰৰো এটা চিত্ৰ আছে এনেকুৱা ধৰণৰ, যিটোক আমাৰ কি কংকাল বুলি কোৱা হয় বা জকা বুলি কোৱা হয়। এই জকাটোৰ পিছত আমাক এটা কি দিয়ে, শ্বেপ দিয়ে আমাৰ বডিটো, ঠিক আছে। এইটো কৈছে এই ফ্ৰেমৱৰ্ক টু গিভেন এ শ্বেপ টু আৱাৰ বডি, দিছ ফ্ৰেমৱৰ্ক ইজ কল্ড স্কেলেটন। আশা কৰিছোঁ বুজি পাইছে। ইয়াতে কেইটামান দিয়া আছে ফটো, যিবোৰ ফটোৰ দ্বাৰাই কি হ'ব, আমি বুজি পাম আমাৰ কোনটো অংগক কি বুলি কয়। তো এটাকে ডিছকাছ কৰিছোঁ। শোল্ডাৰ বন, এইটোক আমাৰ শোল্ডাৰ বন বুলি কোৱা হয়, কান্ধৰ হাড়। তাৰপিছত আছে পেলভিক বনছ। পেলভিক বনছ কি, আমাৰ কমৰৰ যিটো বন আছে, এইটোক পেলভিক বন বুলি কোৱা হয়। তাৰপৰা ৰিপ কেছ, আমাৰ কামি হাড়ৰ সজা। তাৰপিছত আমি আছোঁ দ্য স্কাল, মানে লাওখোলাৰ আমাৰ মূৰৰ যিটো আমাৰ হাড় আছে এইটো। তাৰপিছত মাছেলছ, মানে পেশীসমূহ। আশা কৰিছোঁ আপোনালোকক ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি নেক্সট ভিডিঅ'ত বাকীখিনি, এইটো চেপ্টাৰৰ যিমানখিনি বাকী থাকিল এইখিনি আলোচনা কৰিম।